মোৰ চেনেলটোলৈ তো যেহেতু আজি আমি বনাম আণ্ডা কাৰী তো মইতো ডিমকেইটা এতিয়া বইল কৰিবলৈ গেছত বহাই দিম তো বইল হোৱাৰ পাছত দেখাম কেনেকৈ বনাম আৰু ইয়াৰ ৰেচিপিটো দেখাম কেনেকৈ বনাম কোমোৰা আছে আলু আছে ডিম আছে আৰু ভাতটোতো অলৰেডি বনোৱা হৈয়ে গ'ল পাইছে তো এতিয়া আমি ডিমটো বইল কৰি লওঁ বইল কৰি লোৱাৰ পিছত তেতিয়া আমি দেখাম কেনেকৈ বনাম কি কৰিম কি মছলা ইউজ কৰিম কেনেকৈ খাম তো আজি ব্লগটোলৈ যিহেতু স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটোক এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'বিলাক লাইক কৰা নাই তো সকলোৱে কৰি দিব যিহেতু এইটো মোৰ প্ৰথম চেনেল আৰু ব্লগ এনেই দুই এটা বনাইছোঁ হয়তো ইমান মানুহে দেখা নাই তো এতিয়া সম্পূৰ্ণ দেখি পাব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰি যাব তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বহাই দিওঁ এতিয়া ডিমকেইটা বইল হ'বলৈ বইল হোৱাৰ পিছত দেখাম কেনেকৈ কি কৰিম একচুৱেলি এইটো আণ্ডা কাৰী বুলিয়ে হয় আণ্ডাৰ জোল বনাম কোমোৰাৰ লগত তো চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে আৰু ডিমটো বহাই দিওঁ গ্ৰেভি আছে তো বলক আৰম্ভ কৰোঁ খাবলৈ কেনেকুৱা হৈছে কেনেকুৱা আছে কোমোৰা গোন্ধ ওলাই গৈছে